নমস্কাৰ। মই এই ভিডিঅ'টো বনাইছোঁ সেইসকল বন্ধুসকলৰ কাৰণে যিসকলে ইতিমধ্যে ৰিটেন এক্সামিনেশ্যনত পাছ কৰি আছে, ভাইভা ইণ্টাৰভিউ দিবৰ কাৰণে সাজু হৈ আছে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই বনাইছোঁ। তেওঁলোকে কি ধৰণেৰে ভাইভা ইণ্টাৰভিউত বহিব তাৰ ওপৰত প্লেন কৰি মই ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব। প্ৰথম কথা হ'ল কি, যিদিনাখন ভাইভা হ'ব, ইণ্টাৰভিউলৈ আপুনি যাব, সেইদিনাখন এযোৰ মাৰ্জিত সাজপাৰ পিন্ধি যোৱাটো আপোনাৰ কাৰণে খুবেই প্ৰয়োজন। এটা ফৰ্মেল ড্ৰেছ পিন্ধি যাব ইণ্টাৰভিউ বৰ্ডত বহিবৰ কাৰণে। যিকোনো ধৰণৰ ফৰ্মেল ড্ৰেছ বা এক ৰঙীৰ চোলা বা পেণ্ট এইদৰে পিন্ধি যাব পাৰিব আপোনালোকে। হাতত আপোনালোকৰ অৰিজিনেল ডকুমেণ্টৰ ফাইলটো সুন্দৰভাৱে সজাই ল'ব। বিশেষকৈ এলবাম টাইপৰ ফাইল হ'লে বেছি সুন্দৰ হয়, সুবিধা হয় ডকুমেণ্টবিলাক চাবলৈ। তাত আপোনালোকে শেহতীয়া যিটো এক্সামিনেশ্যন পাছ কৰিছে, সেই এক্সামিনেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেটখন প্ৰথমতে ৰাখিব। তাৰপৰা কমাণ্ডাৰ এডুকেশ্যনৰ ফাইলবিলাক ৰাখি একদম শেষলৈ ৰাখিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ড বা আদাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটবিলাক এইবিলাক ৰাখিব। তেনেকৈ হয়। প্ৰথম আৰম্ভণিতে আপুনি যেতিয়া ইণ্টাৰভিউ বৰ্ডত সোমাই যাব, আপোনাৰ নামটো মাতিব। মতাৰ লগে লগে আপুনি অতি ভদ্ৰভাৱে মাৰ্জিত খোজেৰে আপুনি ৰুমলৈ সোমাই যাব। সোমাই যোৱাৰ আগত দৰ্জাখন ঠেলা মাৰি আপুনি সুধিব যে ছাৰ মই সোমাব পাৰোঁনে? আপুনি অসমীয়াতেই সোধক বা ইংৰাজীতেই সোধক, আপুনি পাৰ্মিশ্যন লৈহে যাব। যদিও আপোনাৰ নামটো মাতিব, তথাপিতো আপুনি তেওঁৰ পাৰ্মিশ্যন লৈহে আপুনি সোমাব। দ্বিতীয়তে, তাত এখন চকী থাকিব। চকীখনত আপুনি চিধাই গৈ বহি নিদিব, আপোনাক বহিবলৈ ক'ব। ইণ্টাৰভিউ লোৱাৰ বৰ্ডৰ সদস্যসকলে, ছাৰসকলে আপোনাক বহিবলৈ ক'ব। তেতিয়াহে আপুনি তাত বহিব আৰু বহাৰ পিছত আপুনি এটা ধন্যবাদ ক'ব যে বহিবলৈ দিয়াৰ বাবে ধন্যবাদ ছাৰ, এনেকৈ। তাৰপিছত আপোনাৰ ফাৰ্ষ্ট আপোনাৰ নামটোৱেই সুধিব। বোধ কৰোঁ আপোনাৰ নাম সুধিব। আপুনি অতি ভদ্ৰ আৰু বিনয়ভাৱে আপোনাৰ নামটো ক'ব আৰু যি সোধে অতি ভদ্ৰ আৰু ভাৱে আপুনি উত্তৰ দিবলৈ চেষ্টা কৰিব। এটা কথা মনত ৰাখিব যে ভদ্ৰভাৱে উত্তৰ দিয়া বা অতি ভদ্ৰ মানুহকহে চাকৰিত মকল কৰিব বিচাৰে। আপোনাৰ ধৰক এটা কোম্পানী আছে, কোম্পানীত এজন এমপ্লয়ী বিচাৰে, আপুনি নিশ্চয় ভদ্ৰ হোৱাটোৱেই বিচাৰিব আৰু বিশ্বাসযোগ্য আৰু ডিউটিফুল, যি কাম কৰে, কামত ফাঁকি নিদিয়ে, বিশ্বাসী, এই কথাটো সুধিব। আপোনাক যি সোধে অতি ভদ্ৰভাৱে উত্তৰ দিব আৰু যিটো নাজানে আপুনি সেইটো নাজানো বুলি ক'বলৈ লাজ নকৰিব। স্মাৰ্টলি উত্তৰ দিব আৰু যিজনে আপোনাক প্ৰশ্ন সুধিব সেইজন অফিচাৰৰ চকুলৈ চাই আপুনি উত্তৰ দিব। ইফালে সিফালে প্ৰিক প্ৰাককৈ চকুৰে আপুনি চাই নাথাকিব। আৰু এটা কথা আছে, আপোনাৰ অতি ভদ্ৰভাৱে উত্তৰ দিয়াৰ পিছত আপোনাক কিছুমান নাৰ্ভাছ প্ৰশ্নও সুধি দিব পাৰে। নাৰ্ভাছ প্ৰশ্ন সোধাৰ লগে লগে যিজনে আপোনাক সুধিব সেইজনৰ চকুলৈ আপুনি চাব। কিছুমান বুদ্ধিমত্তাৰে প্ৰেজেণ্ট অফ মাইণ্ডতো উত্তৰ দিব আপুনি লাগিবও পাৰে। তাৰ কাৰণে আপুনি শেহতীয়া আপুনি যিদিনাখন ইণ্টাৰভিউ দিবলৈ যাব তাৰ আগদিনাখনৰ নিউজত কি হ'ল তাৰলৈকে আপুনি খবৰ ৰাখিব লাগিব। শেহতীয়া কাৰেণ্ট এফেয়াৰ্ছ যিবিলাক আছে নিউজ, সকলোবিলাক আপুনি তথ্য ভাণ্ডাৰ গোটাই যাব। যিহেতু আপুনি এজন চাকৰি প্ৰাৰ্থী, গতিকে আপুনি মেট্ৰিক পৰীক্ষা দিবলৈ যিদৰে আপুনি প্ৰিপেৰেশ্যন চলাইছিল, গতিকে আজিৰ পৰাই আপুনি ইণ্টাৰভিউ বৰ্ডত বহিবৰ বাবে প্ৰিপেৰেশ্যন চলাই লওক। আৰু কুৱেশ্যন আনচাৰ আপোনাক সোধাৰ শেষত আপোনাক যেতিয়া হ'ব আপুনি যাওকগৈ বুলি ক'ব, তেতিয়া আপুনি অতি ভদ্ৰভাৱে ধন্যবাদ ছাৰ বুলি কৈ ফাইলটো সামৰি গুচি আহিব আৰু খৰ খোজেৰে নাহিব, লাহে লাহে ভদ্ৰভাৱে ওলাই আহিব। আৰু বাহিৰত আহি আপোনাক লগৰবিলাকে সুধিব কিদৰে কৈছে কি, বাহিৰত আহি কেতিয়াও উচ্চ স্বৰেৰে আপুনি কথা বতৰা নক'ব, কাৰণ আপোনাৰ ভইচটো অলৰেডি ভিতৰত ছাৰহঁতে শুনিবও পাৰে। বাহিৰলৈ অতি দূৰলৈ আঁতৰি আহিব, তাৰপিছতে আপুনি যি ক'ব লগা আছে আপোনাৰ বন্ধুসকলক ক'ব। আৰু বিশেষ যদি জানিব লগা থাকে, মই নেক্সট ভিডিঅ'ত আপোনালোকক আপলোড কৰিম কিছুমান ভিডিঅ'। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।